সন্মান সকলো লোকেই বিচাৰে, কিন্তু ঘূৰাই দিবলৈহে নাজানে। যিজনে যিমান মিছলীয়া, কথা সিমানেই ডাঙৰ। ঘূৰি চাই লওক, যিমানেই সমাজখন, মিঠা বচনেৰে ধকা দিয়াসকলৰ সংখ্যাই বেছি। সদায় মনত ৰাখিব, নিজক ইমানো দুৰ্বল নবনাব যাতে বেলেগৰ ভৰসাত চলিবলৈ লাগে। মই সঁচা, তেওঁ মিছা, এইটোৱে খেলত জানো কিমান যে সম্পৰ্ক ভাগি গ'ল। উদ্ধাৰ কৰিব হ'লে দৰিদ্ৰজনক কৰক, বজাৰত বহু লোক ওলাই ধনীসকলৰ খাতিৰ কৰিব। কেলৈ জানো মানুহে সেইসকলক দুখ দিবলৈ খোজে, যিসকলে তেওঁলোকৰ খাতিৰত সকলো যন্ত্ৰণা সহ্য কৰিবলৈ সংকোচ নকৰে। আশা নাৰাখিব কাৰো ওপৰত সীমাৰ বাহিৰত গৈ, নহ'লে আশাৰ লগত নিজেও ভাগি যাব। সম্পৰ্কত কেতিয়াও ধকা নিদিব, যদি পচন্দৰ নহ'লে খুলি কোৱাটোহে উত্তম। চাগে ভদ্ৰতাও সমাজত হ্ৰাস হ'বলৈ ধৰিছে, কাৰণ ক্ষমা খুজিলেও মানুহে দুৰ্বলহে ভাবিবলৈ ধৰে। অদ্ভুত সমাজ, যদি নিজৰ দুখৰ বৰ্ণনা কৰিব, তেন্তে মানুহে তাকেই হাঁহিৰ খোৰাক বনাব খোজে। যেন জীৱনটো পাৰ হৈছে কোনো পৰীক্ষাৰ লানিত, এটি দুখ শেষ হয়েই মানে আন এটি সাজু। যদি কোনোবাই নিজৰ খালী থকা সময়খিনি পাৰ কৰিবলৈ লগ ল'ব খোজে, তেন্তে সেইটোক প্ৰেম ভাবিবৰ ভুল কেতিয়াও নকৰিব।